হে দোস্ত আজি মহাদেৱ শিৱক চিন্তি ওয়েলকাম বেক টু মাই সেকেন্ড চ্যানেল ডিম্পুজ ব্লগ গৈ আছো মহা মৃত্যুঞ্জয় মন্দিৰ চাব তো বলক আমি ভিডিওটো আৰম্ভ কৰো তাৰ মানে চাওক বহুতে ভাবি আছে নগাঁৱৰ বিখ্যাত মহা মৃত্যুঞ্জয় মন্দিৰ উদ্বোধন কৰিবলৈ গৈ থকা বুলি কিন্তু এইটো এটা ভুল কথা মন্দিৰটো উদ্বোধন কৰিবলৈ গৈ থকা নাই কাৰণ মন্দিৰটো 100% বনোৱা হোৱাই নাই যেতিয়া ভালদৰে বনোৱা হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উদ্বোধন কৰিব এতিয়া মন্দিৰটোত স্থিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱে হ'ব কি বস্তু এইটো কৈ আছো তো বৰ্তমান ৰাতিপুৱা 7 বাজিছে মন্দিৰত চাগে মানুহজনো ইমান নাই আৰু ধুনীয়াকে দেখাব পাৰিম এইভাবে যদি সোমাব দিয়ে তো যদি আপোনালোক গুৱাহাটীৰ ফালৰ পৰা আহিছে মহা মৃত্যুঞ্জয় মন্দিৰ চাব এই যেটো নগাঁৱৰ গোল চক্কৰ আছে মানে বাইপাছটো ইয়াৰ পৰা আপোনালোকে সিধা যাব মানে এই আপাৰ আসামৰ পিনে কাজিৰঙাৰ পিনে যোৱা ৰাস্তাত যাব আৰু গৈ পিনে এটা বেলেগ ৰাস্তাত সোমাই দিব লাগিব অলপ আৰু এই ৰাস্তাটো এই আগত এখন নীলা নহয় কমলা কালাৰৰ গেট আছে ভাই মিনময় জুম কৰি দিছো তো নগাঁও বাইপাছৰ পৰা কিছু দূৰ অহাৰ পিছত ৰাইট সাইডে এই এনেকুৱা এখন মানে এই গেটখন পিছত নাথাকিব বাৰু এনেকুৱা এটা ৰাস্তা আছে ৰাস্তাতে সোমাই দিব লাগিব মহা মৃত্যুঞ্জয় মন্দিৰ পুৰা গাঁৱলীয়া পৰিৱেশৰ মাজত এই বিখ্যাত মন্দিৰটো চাওক কি ধুনীয়া ৰাস্তাৰে গৈ আছো গাঁৱৰ ৰাস্তাৰে এনেকুৱাকে আমি যাব লাগিব কিমান কিলোমিটাৰ 1.9 মানে প্ৰায় 2 কিলোমিটাৰ এনেকুৱাকে গাঁৱৰ ৰাস্তাৰ মাজে মাজে গৈ আছো এই ভিডিওটোৰ পৰা আপোনালোকে বহুত কথা জানিব পাৰিব যে মন্দিৰটো কিহৰ কাৰণে বনাইছে কেতিয়া ফাৰ্ষ্ট স্থাপন হৈছিল কেতিয়াৰ পৰা বনাই আছে সকলো বালু স্বাগতম আৰু এই স্কুলৰ পোৱালি কেইটাই মোৰ ভিডিও চাই মোক চিনি পাইছে হাই ও মাই গড ইয়াৰ পৰা একবাৰ ভিউ চাও অলপ দূৰৰ পৰা সৌটোৱে শিৱলিংগ আকাৰত বনোৱা মহা মৃত্যুঞ্জয় মন্দিৰ কিন্তু বহুতে এটা ভুল কথা ভাবি আছে যে মন্দিৰটোৰ উদ্বোধন হ'বলৈ গৈ আছে এইটো নহয় কৈ আছো ফাইনেলি গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি থলো এতিয়া মন্দিৰটোৰ কথা খুব ভালদৰে জানিবলৈ নৱ গোস্বামী দা তেখেতৰ লগত কথা পাতো আহক আৰু অলপমান পিছত শ্ৰী প্ৰবীণ গোস্বামী ছাৰো আহি পাব তেখেত কাৰ্যকৰী সভাপতি হয় তেখেতৰ লগতো আমি কথা পাতিম এয়া গুৰু শুক্ৰাচাৰ্যই বহু হাজাৰ বছৰ আগতে ইয়াত মৃত্যুঞ্জয় পূজা কৰিছিল আৰু শিৱলিংগ স্থাপন কৰি তেওঁ পূজা কৰিছিল সেই শিৱলিংগৰ ওপৰতে আমি এতিয়া নতুনকৈ মন্দিৰ স্থাপন কৰিবলৈ চেষ্টা মানে বহু হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্যই এই স্থানত মৃত্যুঞ্জয় যজ্ঞ পাতিছিল আৰু চাওক মৃত্যুঞ্জয় যজ্ঞ যেনেকে তেনেকে য'তে ত'তে পাতিব পৰা যজ্ঞ নহয় এইটো এটা এনাৰ্জি হয় যিটো এনাৰ্জি য'তে ত'তে পোৱা নাযায় ভাৰতৰ মাত্ৰ 3 স্থানতে এই এনাৰ্জি পোৱা যায় য'ত মহা মৃত্যুঞ্জয় যজ্ঞ পতা সম্ভৱ আৰু ইয়াতো পোৱা গৈছিল আৰু এই ইতিহাস উদ্ধাৰ কৰিছিল আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজ দেৱে তো ইয়াত যে যজ্ঞ পাতিছিল তাৰ প্ৰমাণস্বৰূপে এইখিনি বস্তু পোৱা গৈছে ভগ্নাৱশেষ আমাৰ মন্দিৰটো পাইলিং যেতিয়া কৰা হয় মন্দিৰটো বনাবৰ বাবে যেতিয়া পাইলিং কৰা হয় তেতিয়া 37 ফুট তলৰ পৰা ওলাইছিলে ইয়াৰ শিলিখা ইয়াৰ গ্ৰেনাইট পাথৰ হয় এয়া হ'ল ধূনা ইয়াৰ যজ্ঞৰ ভস্ম হয় তাৰমানে ইয়াত বহু বছৰ আগতে ইয়াত এই যজ্ঞ হৈছিল মৃত্যুঞ্জয় যজ্ঞ বাবা ভৃগুগিৰিয়ে আহি ক'লে আমাক ইয়াত মৃত্যুঞ্জয় যজ্ঞ আগতে হৈছে আৰু ইয়াত মৃত্যুঞ্জয় মন্দিৰ স্থাপন হ'ব মৃত্যুঞ্জয় মন্দিৰ স্থাপন হ'ব বুলি কোৱাৰ পিছতে ইয়াত আমি মৃত্যুঞ্জয় মন্দিৰৰ কাৰণে পাইলিং কৰিব আৰম্ভ কৰিলোঁ খুঁটা পুতিব আৰম্ভ কৰিলোঁ তেতিয়া এই বস্তুখিনি 37 ফুট তলৰ পৰা ওলাইছিল তাৰমানে এইটোৱে প্ৰমাণ যে ইয়াত আগতে হৈছিলে এই যজ্ঞ মৃত্যুঞ্জয় যজ্ঞ আগতে হৈছিল এতিয়া এখেতৰ কথাখিনি আপুনি খুব ভালদৰে শুনক এখেত হৈছে শ্ৰী প্ৰবীণ গোস্বামী ছাৰ এখেত কাৰ্যকৰী সভাপতি হয় আৰু এই মন্দিৰটোৰ একদম আৰম্ভণিৰ পৰা এখেত জড়িত বহু হাজাৰ বছৰৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই প্ৰতিষ্ঠা কৰিছিল ইয়াত লিংগ মানে মৃত্যুঞ্জয়টো হৈছে এটা কম্পাউণ্ড এনাৰ্জি বিষ্ণু ৰুদ্ৰ এণ্ড বগলা বিষ্ণু হৈছে আকাশ তত্ত্ব ৰুদ্ৰ হৈছে অল ইন ৰেসপেক্ট অফ দ্য হোল ৱৰ্ল্ড এণ্ড বগলা হোৱাইট ব্লাড কাৰ্পুষ্টেল মোৰ শৰীৰত শ্বেতৰক্ত কণিকা মানে বডিৰ ৰেজিষ্টেঞ্চ পাৱাৰটো বৃদ্ধি হয় এই বিদ্যা এইটো এটা মৃত্যুঞ্জয় হৈছে এটা বিদ্যা এই বিদ্যাটো এপ্লাই কৰি গুৰু শুক্ৰাচাৰ্যই বহু হাজাৰ বছৰ পূৰ্বে এই ভূমিত মৃত্যুঞ্জয় প্ৰতিষ্ঠা কৰিছিল আৰু এই ইতিহাস উদ্ধাৰ কৰিছিল বাবা ভৃগুগিৰি মহাৰাজে চাওক এখেতে বুজাই ক'লে যে মৃত্যুঞ্জয় মন্দিৰ এই পৃথিৱীৰ এইটোৱে একমাত্ৰ আৰু বেলেগত ক'তো নাই আৰু মৃত্যুঞ্জয় যি যজ্ঞ সেই যজ্ঞ ভাৰতৰ আৰু দুঠাইত হয় ইয়াততো হয়ে আৰু দুঠাইত হয় ক'ত ৰ'ব সুধো দুটা স্থান এটা ছিকিমত হয় এটা ছিকিমৰ খেচিপেৰি বুলি কোৱা হয় এইটো হ'ল কাঞ্চনজংঘাৰ নামনিত আৰু দ্বিতীয়টো হৈছে তম্বকেশ্বৰ নাচিকত যে আছে তম্বকেশ্বৰ তাত কিন্তু পূজাহে হয় দেই
মৃত্যুঞ্জয় মন্দিৰ নহয় তো আৰু 27 তাৰিখে মন্দিৰটো উদ্বোধন নহয়, ইয়াত মানে স্থিৰ পানহে কৰা হ'ব। মন্দিৰ উদ্বোধন এপ্ৰিল মে মাহত যেতিয়া সব ঠিক ঠাক থাকিব, তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পিনে কৰিব। এতিয়া কি এই স্থিৰ পান কৈ আছো, বলক বলক মন্দিৰৰ ভিতৰলৈ বলক। চাওক কেমেৰাত কিমান ডাঙৰ দেখিছে মই গম নাপাওঁ, কিন্তু ওচৰৰ পৰা চালে সঁচাকৈ মানে বাপৰে কিমান ডাঙৰ। ইয়াৰ উচ্চতাটো কিমান আপুনি জানে নেকি? 126 ফুট উচ্চ। 126 ফুট। 126 ফুট। মালা চালা দি থকা হৈছে, কাৰণ আৰু স্পেচিয়েল পাৰ্মিশ্যন লৈ মই আপোনালোকক দেখাবলৈ গৈ আছো মন্দিৰটোৰ ভিতৰ ভাগ। ইমান ধুনীয়াকৈ বনাইছে চাওক, চব শিৱ ভগৱানৰ এনেকুৱাকৈ ছবি অংকন কৰা হৈছে। আৰ্কিটেকচাৰ সকলোখিনি এনেকুৱাকৈ ছবি অঁকা হৈছে। মহাদেৱ শিৱ এনেকুৱা মেইন শিৱলিংগটো তলত আছে নহয়? শিৱলিংগৰ তলত আছে, আমি স্থাপন কৰিম এই যে চাৰিচুকীয়া জেগাখন আছে তাতে শিৱলিংগ স্থাপন। আচ্ছা, তাত স্থাপন কৰিব। আৰু ইয়াত যে লিংগটো স্থাপন কৰিব, এইটোৱে হৈছে স্থিৰ প্ৰাণ প্ৰতিষ্ঠা, যিটো বৰ্তমান চলি আছে যজ্ঞৰ দ্বাৰা। কাৰণ মন্দিৰটোতো বৰ্তমানলৈকে ভালদৰে বনোৱা হোৱাই নাই, টাইম আছে চাওক। ত' বৰ্তমান এই লিংগটো যজ্ঞৰ দ্বাৰা স্থাপন কৰি থ'ব, আৰু এইটো দেৰিকৈ কৰিব নোৱাৰে, পিছত কৰিব নোৱাৰে, কাৰণ মাঘৰ পূৰ্ণিমাৰ সময়তহে এই যজ্ঞ কৰা হয়। তো এতিয়া বৰ্তমান পূৰ্ণিমা চলি আছে, সেইবাবে এইটো কৰিব। একদম 100% যেতিয়া কমপ্লিট হ'ব আৰু একবাৰ আহিম মই চাবলৈ। ইয়াৰ ওপৰৰখিনি চাওক, মেইন যিটো শিৱলিংগটো এইখিনি স্থাপন কৰিব, আৰু এই চাৰিওফালৰ পৰা মানুহে এনেকৈ সেৱা কৰিব পাৰিব। আৰু যজ্ঞটো কেনেকুৱা হ'ব, ক'ত ক'ত হ'ব দেখাই আছোঁ, কিন্তু মন্দিৰটো চাওক না, বহুত বেছি ডাঙৰ। ৰ'ব এনেকুৱাকৈ দিওঁ, মোৰ তুলনাত কিমান ডাঙৰ সেইটো এটা খুটা হয়। ত' আৰু দোস্ত, এতিয়া যি ঠাইত যজ্ঞ হ'ব সেই ঠাইখিনিও দেখাই দিওঁ। মানে কিমানটা যজ্ঞ একেলগে হ'ব? 108 কুণ্ডৰ যজ্ঞ হ'ব। মেইন কুণ্ডটোৰ যজমান থাকিব আমাৰ হিমন্ত বিশ্ব শৰ্মা। আচ্ছা, আৰু বাকী 107জন বেলেগ থাকিব। অ' মাই গড, 107টা মানে অগ্নি বুলি ক'ব পাৰি। 108টা টোটেল। 108টা একেলগে মানে জ্বলা যজ্ঞ। সেইবিলাক ধুনীয়া ডেক'ৰেশ্যন হ'ব, পূৰা পানী এনেকৈ ধুনীয়াকৈ সেই হ'ব, পূৰা চাব লগা মন্দিৰ, বিদ্যা কৈছোঁ। আৰু যদি আপোনালোকে ৰাতি আহে এটা বেলেগ ৰূপ দেখা পাব, কাৰণ সকলো পিনে লাইট দিয়া হয় নে ভাই? হয়। ঘৰ মানে ওচৰতে। কিমান দূৰ ঘৰ? মোৰ ঘৰ আৰু এয়া 500 মিটাৰো নহয়। ধুনীয়াকৈ লাইট চাইট দিয়া হয়। আৰু তো মেইন যজ্ঞখন ইয়াতে হ'ব, আৰু ইয়াত যজ্ঞ কৰিবলৈ পুৰোহিত বামুণবিলাক বেলেগৰ পৰা আহিছে। ৰ'ব সুধি লওঁ। আহিছে এইটো আহিছে দাক্ষিণাত্যৰ 200, আৰু তাৰপিছত উত্তৰ ভাৰতৰ 200, 400জন বেদব্যাস পণ্ডিত এই স্থিৰ পাণ মহোৎসৱত অংশগ্ৰহণ কৰি ইয়াৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে নৰসিংহ ক্ষেত্ৰত উপস্থিত হৈছে। তো এনেকুৱাকৈ 108টা কুণ্ড আছে, সেইকেইটা কুণ্ড বুলি কয়। আৰু মেইন তাত হিমন্ত বিশ্ব শৰ্মা কি হিচাপে থাকিব? হিমন্ত বিশ্ব শৰ্মা যজমান হৈ থাকিব তাত। হয়। আৰু বাকী 107জন বেলেগ যজমান থাকিব। আচ্ছা। আৰু এনেকৈ হ'ব মহামৃত্যুঞ্জয় যজ্ঞ, যে নামটোতে এটা প্ৰকাশ পায়, মৃত্যুকো জয় কৰা। মানে বৰ্তমানলৈকেতো এই যজ্ঞটো হৈ গ'ল। মই বাৰু অলপমান ভিডিঅ'টো দেৰিকৈ দিছোঁ। তো এই তাত হিমন্ত বিশ্ব শৰ্মা যজমান আৰু বাকীবিলাক বেলেগ। আৰু এই মন্দিৰটোৰ 4টা দুৱাৰ আছে ভিতৰত সোমোৱা। এইটো এটা গেট, তাৰপিছত সেইফালেৰে এটা আছে, এইফালেৰে এটা আছে, আৰু এইটো পিছেৰে এটা আছে। আৰু এটা কথা, এই যে বৰ্তমান কাপোৰেৰে যে ভাগ কৰি থোৱা আছে সেই ঠাইখিনি, তাত এটা সাৰ গৰু বনোৱা হ'ব। আৰু সাৰ গৰুটো কিমান ফুট? 26 ফুট ওখ। তো তাৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে, আৰু এই এটা সাৰ গৰু ডাঙৰ বনাব। তো সাৰ গৰুটোৰ সন্মুখত থাকিব এইটো। আৰু যেতিয়া বৰষুণ দিব, ওপৰৰ পানীটো এই আগেৰে শিৱলিংগটোৰে পৰিব, কেনে লাগিব! ধুনীয়া লাগিব, ভাবি চাওক, বৰষুণ আহিলে পানীটো তাৰ পৰা এনেকৈ পৰি থাকিব। শেষত এখেতৰ পৰা আৰু অলপ কথা জানিলেও আহক, যে মন্দিৰটোৰ উদ্বোধন কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে, বা হিমন্ত বিশ্ব বোলে সভাপতি এই মন্দিৰটোৰ। মানে উদ্বোধন কেতিয়া হ'ব? আৰু উদ্বোধন কৰিব আমাৰ প্ৰথমতে হৈছে কি 2003 চনত চল প্ৰাণ প্ৰতিষ্ঠা কৰিছিলোঁ 51 কুণ্ডৰ যজ্ঞৰে। এতিয়া এই বিগ্ৰহ নৱনিৰ্মিত মন্দিৰলৈ লৈ গৈ তাত স্থিৰ পাণ প্ৰতিষ্ঠা কৰিব লাগিব। স্থিৰ পাণ প্ৰতিষ্ঠা হোৱাৰ পাছত মন্দিৰ জনসাধাৰণৰ কাৰণে দুৱাৰ মুকলি কৰিবৰ কাৰণে আমি নৰেন্দ্ৰ মোদীক ইতিমধ্যে নিমন্ত্ৰণ কৰা হৈ গৈছে। এইটো এপ্ৰিল, মেক্সিমাম এপ্ৰিল। আমাৰ এইখন আশ্ৰমৰ চেয়াৰমেন হৈছে এতিয়া বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে
তেওঁৰ লগত আমাৰ এইখিনি আলোচনা হৈ গৈছে ইতিমধ্যে আৰু তাৰপিছত চেয়াৰমেনে নহয় এই অনুষ্ঠানটো তেওঁ এতিয়া সভাপতি তো যিমানখিনি সম্ভৱ মই চেষ্টা কৰিলোঁ মন্দিৰটোৰ বিষয়ে আপোনালোকক জ্ঞান দিয়াটো যদি আপোনালোকে আৰু জানিব বিচাৰে এইখিনি পষ্ট কৰি পঢ়িব পাৰে কিবা ভুল ভ্ৰান্তি থাকি যাব পাৰে মোৰ ভিডিঅ'টোত বনোৱাতে একদম চৰি আৰু শেষত আমাৰ ভায়াৰ ঘৰত চাহ একাপ খাই যাওঁ মানে ঘৰটো অলপ বেলেগ টাইপৰ আৰু এটা ইণ্টাৰেষ্টিং কথা মৌৰীহঁতৰ যিটো এইটো ঘৰ এই ঘৰটো কিমান বছৰ পুৰণি 70 বছৰ মানে এইখিনি এৰিয়াত বোলে এইটোৱে ফাৰ্ষ্ট পকী ঘৰ আছিল তো এই ঘৰটোতে এতিয়া চাহ খাব আহক ইয়াত লিখা আছিল চনটো কিন্তু ইয়াত কালাৰ কৰি দিয়াৰ কাৰণে ডুবি গ'ল বহুত বেছি মৰমত ৰাখিছে ঘৰটো ফলকো ভাঙিব দিয়া নাই পুৰা একদম মেৰামতি কৰি ককাকে বান্ধি যোৱা ঘৰ ককাক নেকি সকলোৱে পকা ঘৰ বান্ধিছে কিন্তু এই ঘৰটো ইমান মৰমত ৰাখিছে ককা আইতাহঁতৰ দিনৰে ঘৰ আৰু এটা বস্তু আছে ককাকৰ বন্দুক আছে বন্দুক এইটো এয়াৰ গান আৰু এইটো শ্বৰ্ট গান এইবিলাক কিয় আনিছিলে ককাই চিকাৰত আছিলে বাপৰে এতিয়ালৈকে আছে এইটো এতিয়াও চলে এইটো ৰানি গুলি আৰু এয়া হৈছে গুলি বন্দুকৰ এইৰে কি মানুহ মৰিবনে হাতী মৰিব হাতী হাতী মৰিব আচ্ছা আচ্ছা এই লাইচেন্স আছিল লাইচেন্স আছে এতিয়া বৰ্তাৰ নামত আছে লাইচেন্স আগতে কাকাৰ নামত আছিল আচ্ছা আচ্ছা এতিয়া এই কি চলন্ত অৱস্থাত আছে চলন্ত অৱস্থা ও মাই ট্ৰায়েল কৰিব বিচাৰিল ট্ৰাই নালাগে আৰু মৌৰীহঁতৰ ঘৰত চাহ খাই আছো গোটেইকেইটাই এয়া আৰু এয়া মা নহয় জানো হয় তো আপুনি সিদিনাৰ কাৰণে পুৰা ৰেডি এই যে পূজা হ'ব তো আপোনালোকে গৈ চাই আহক আৰু এটা সৰু কথা গুৱাহাটীৰ মধুস্মিতাহঁতৰ কাষৰ এখন গণেশ পূজাত মোক মাতিছিলে ময়ো যাম বুলি কৈছিলোঁ কিন্তু দেউতাৰ বেমাৰৰ কাৰণে দেউতাক GMCত নিব লগা হ'ল যাৰ কাৰণে মই যাব নোৱাৰিলোঁ তাৰ বাবে একদমেই চৰি খুজিছোঁ পূজা কমিটিৰ কাষত আৰু সেই পূজাখন মধুস্মিতাৰ চেনেলত আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত তাইৰ সেই লিংকটো আছে পূজাখনৰ আপোনালোকে গৈ চাব থেংক ইউ